Hello guys, welcome back to Smart Learning. তো আজি মই তোমালোকৰ লগত ক্লাছ 6ৰ 5 নম্বৰ হাত বিদ্যাধন মহাধন নামৰ ধনাই বৰা ৰচিত কবিতাটি আলোচনা কৰিবলৈ ওলাইছো। ইয়াৰ থুলমূল কথাখিনি মই আজি তোমালোকক বুজাই দিম আৰু বাকি অন্য এটি পাৰ্টত মই ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি মই তোমালোকৰ সৈতে ডিছকাছ কৰিম। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বিদ্যাধন মহাধন কবি ধনাই বৰা। জান ল'ৰা কি কাৰণ বিদ্যাধন মহাধন, অন্য ধন চোৰে পায় অগণিত পুৰি যায়। ভাই আৰু ভগনীয়ে অংশ কৰি অংশ নিয়ে, যদি দান কৰা যায় ক্ৰমে ক্ৰমে শেষ পায়। কিন্তু এই বিদ্যাধন কৰি ল'লে উপাৰ্জন, চোৰৰ বিফল যত্ন, চোৰ কৰে হেন ৰত্ন। ভাই ভাগি থাকিলেও তাৰ অংশী নাই কেও, অগ্নিলৈ নাথাকে ভয়, দিলে তাৰ নাই ক্ষয়। অততে লগত থাকে দিব পাৰি যাকে তাকে, যত দান কৰা যায় ততোধিক বৃদ্ধি পায়। বোলে ল'ৰা ই কাৰণ বিদ্যাধন মহাধন, এতেকে বাক্য ধৰা যত্নে বিদ্যা শিক্ষা কৰা। এইখিনিয়ে ইয়াৰ যিখিনি কবিতাটি আছে। তো ইয়াৰে থুলমূল কথাখিনি মই তোমালোকক কৈছোঁ। ইয়াতে কৈছে যে বিদ্যাধন মহাধন, অৰ্থাৎ যিটো বিদ্যাধন, ধন মানে কি? একচুৱেলি ধন মানে টকা বা পইচা, এইটো বুজায়। কিন্তু ইয়াতে সেইটো বুজোৱা নাই। ইয়াতে ধন মানে বুজাইছে আমি নিজৰ জীৱন কালত আহৰণ কৰা সম্পদ, মানে আমি জীৱন কালত নিজৰ কি আহৰণ কৰিব পাৰিছোঁ সেইটোৰ কথা কৈছে। তো কৈছে যে এই বিদ্যাৰ যিটো ধন সেইটো মহাধন। মহাধন অৰ্থাৎ মহা শব্দৰ ইয়াতে অৰ্থ কৈছে মহান ধন, মানে যিটো আমি কৰিছোঁ, যিটো আমি লওঁ তাৰে বিদ্যা বস্তুটো এনেকুৱা বস্তু যিটো কেতিয়াও আমাৰ পৰা লুট নহয়। বেলেগ বহুতো বিদ্যা আছে, বহুত সম্পদ আছে, ধন আছে, যেনে চোৰৰ চুৰি বিদ্যা। এটা কথা তোমালোকে নিশ্চয় শুনিছা, চোৰ বিদ্যা মহাবিদ্যা যদিহে নপৰে ধৰা। কিন্তু সেই বিদ্যা ক্ষণস্থায়ী। যিদিনা চোৰটো ধৰা পৰিব সিদিনা আৰু সেই বিদ্যাৰ সিদিনাৰ পৰা তাত কোনো কাম নাহিব। আৰু লগতে এইটো ক'ব পাৰি, যিটো ধন চোৰে চুৰ কৰিব সেই ধনটো মূল্য কি? কোনেও মৃত্যুৰ পিছততো নিজৰ লগত ধন লৈ যাব নোৱাৰে। কিন্তু যিটো বিদ্যা, সেই বিদ্যাটো গোটেই জীৱনটো মানুহ এজনৰ কামত আহিব পাৰে। সি কেতিয়াও মানুহ এজনৰ পৰা দূৰ নহয়। আৰু ইয়াতে এইটো আছে, যদি দান কৰা যায় ক্ৰমে ক্ৰমে শেষ পায়। আৰু ইয়াৰ আগৰ যিটো লাইন আছে, ভাই আৰু ভগিনীয়ে অংশ কৰি অংশ নিয়ে, যিটো বৰ্তমান সমাজত তোমালোকে নিশ্চয় দেখিছা, পৈতৃক সম্পত্তিক লৈ বহুতো কাজিয়া পেচাল হয়। ইয়াতে কৈছে যে ভাই আৰু ভগিনীয়ে, যে ভাই ভনীয়ে যিটো আমাৰ পৈতৃক সম্পত্তি বা যিখিনি আৰ্জিত বস্তু, যিখিনি ধন মাটি বাৰী, সেইবোৰ ভাগ কৰি নিজৰ অংশ লৈ যায়। অলপ সৰু সৰু কথাতে কাজিয়া পেচাল কৰে। যদি দান কৰা যায় ক্ৰমে ক্ৰমে শেষ পায়। কৈছে যদি দান কৰা যায় সেইটো ক্ৰমে ক্ৰমে শেষ হৈ যায়। কিন্তু এই বিদ্যাধন কৰি ল'লে উপাৰ্জন, মানে এই যিটো বিদ্যাধন, এইটো যদি এবাৰ উপাৰ্জন কৰি লোৱা হয়, এবাৰ যদি লৈ লোৱা হয় ইয়াক অৰ্জন কৰি, তেতিয়াহ'লে আৰু কেতিয়াও জীৱনত আৰু ইয়াক আমি হেৰুৱাব লগা নহয়। চোৰৰ বিফল যত্ন, চোৰ কৰে হেন ৰত্ন। ভাই ভাগি থাকিলেও তাৰ অংশী নাই কেও, অগ্নিলৈ নাথাকে ভয়, দিলে তাৰ নাই ক্ষয়। ইয়াতে এইটোৱে কৈছে যে অগ্নিলৈ কাৰ ভয় নাথাকে, কিন্তু ভয় থাকিলেও
অগ্নিলৈ হয়তো সকলোৰে থাকে, কিন্তু সতত আৰু এইটো চ ছেকেণ্ড লাইনটো নেক্সট, সততে লগত থাকে দিব পাৰি যাকে তাকে, যত দান কৰা যায় ততোধিক বৃদ্ধি পায়, বোলে ল'ৰা ই কাৰণ বিদ্যাধন মহাধন, এতেকে বাক্য ধৰা যত্নে বিদ্যা শিক্ষা কৰে। কৈছে যিসমূহ আমাৰ ক্ষণস্থায়ী বস্তু, যেনেকৈ আমি কাৰোবাক দান কৰিলোঁ, চোৰে চুৰ কৰে, ঠিক সেইদৰে কৈছে এইবিলাক চব ক্ষণস্থায়ী। যিবিলাক আমি উপাৰ্জন কৰোঁ বা যিখিনি মানে আমি আৰ্জন কৰোঁ আমাৰ জীৱনকালত, সেই সকলোবোৰ যিখিনি সম্পদ আছে তাৰে একমাত্ৰ সম্পদ যিটো মানে আমাৰ জীৱনত অত্যন্ত আৱশ্যকীয়, সেইটো হৈছে বিদ্যাধন। সেই বিদ্যাধনটো যদি আমাৰ লগত থাকে তেতিয়াহ'লে আমাৰ কোনো বিপদ নাই। তো কৈছে ইয়াতে যে এতেকে বাক্য ধৰা যত্নে বিদ্যা শিক্ষা কৰা, মানে কৈছে এতেকে এই বাক্যটো ধৰা, মানে এই যিখিনি কথাখিনি শুনি যত্ন কৰা শিক্ষা লোৱাৰ বাবে, বিদ্যা শিক্ষা লোৱাৰ বাবে যত্ন কৰা। তো এইখিনিয়ে ইয়াৰ থুলমূল কথা। তো নেক্সট পাৰ্টত মই ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি তোমালোকৰ লগত ডিছকাছ কৰিম। তো থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং।